আসসালামু আলাইকুম রহমতুল্লাহি ওয়া বারাকাতুহু। বন্ধুসকল, নিশ্চয় ভাল আছে, ময়ো ভাল আছোঁ আলহামদুলিল্লাহ। আগৰ দিনত আমি দেখিবলৈ পাইছিলোঁ মাটিৰ পাচি মূৰত লৈ ৰাস্তাৰ কাম কৰিছিল, ৰাস্তা বান্ধিছিল, এঠাইৰ মাটি আন ঠাইলৈ লৈছিল। তাৰ কিছুদিন পিছত আমি দেখিবলৈ পাইছোঁ ট্ৰেক্টৰেৰে মাটি ইফালৰ মাটি সিফালে, এঠাইৰ মাটি আন ঠাইলৈ ৰাস্তাৰ কামত লগাইছিল, বেলেগ বেলেগ কামত লগাইছিল। কিন্তু আজি আমি দেখিবলৈ পাইছোঁ বেলেগ এটা ছিষ্টেম। এই ছিষ্টেমটো বহুতেই ভাল। বহুত দূৰলৈ মেচিনৰ সহায়ত পাইপেৰে বহুত দূৰলৈ মাটি লোৱা সম্ভৱ। এইটো আমি বাস্তৱতে দেখিবলৈ পাইছোঁ, য'ত আপোনাৰ মূৰত পাচি লৈ মাটি এঠাইৰ পৰা আন ঠাইলৈ লৈ যায়, অথবা ট্ৰেক্টৰেৰে মাটি এঠাইৰ পৰা আন ঠাইলৈ লৈ যায় আপোনাৰ কাম কৰা অসম্ভৱ। ঠিক তেতিয়া তাত আপুনি এই মেচিনৰ সহায়ত এঠাইৰ পৰা মাটি আন ঠাইলৈ লৈ কাম কৰিব পাৰে। এইটো মেচিনেৰে এঠাইৰ মাটি আন ঠাইলৈ লওঁতে আপোনাৰ কোনো ৰাস্তাৰ প্ৰয়োজন নহয়। এজন ব্যক্তি পানীত থিয় হৈ আছে এটা লাঠি লৈ, সেই লাঠিত সেই মেচিনৰ পাইপটো বন্ধা আছে, আৰু মেচিনৰ পাইপৰ মুখটো মাটিত লগাই দি সেই ল'ৰাটো আপোনাৰ লাঠিটো ধৰি আছে। এই লাঠিটোৰ সহায়ত এই মেচিনটোত বেছি লোড দিব পাৰে বা কম লোড দিব পাৰে। এই লাঠিটোৱে সেই কামটোহে কৰে। আপোনাৰ বেছি লোড দিব পাৰে। মাটি যেতিয়া বেছি লোড হয় তেতিয়া আপোনাৰ মেচিনত লোডটো বেছি পৰে। যেতিয়া লাঠিটো হেঁচা দি ধৰে তেতিয়া বেছি লোড পৰে, আৰু যেতিয়া অলপ তুলি ধৰে তেতিয়া লোডটো অলপ কম পৰে। আপুনি চাওক, নদীৰ মাজত চৰ, সেই চৰত আপোনাৰ সেই মেচিনবোৰ লগাইছে, আৰু চৰৰ পৰা বালি এই মেচিনৰ সহায়ত সেইখন পুখুৰীত, মাথৰিৰ যে ভঙা পুখুৰী, সেই পুখুৰীত পেলাই আছে। এইটো এনেকৈয়ে সেই পুখুৰীটো বন্ধ কৰি আছে। এট এ টাইম 3টা মেচিন ৰাতিপুৱাৰ পৰা গধূলিলৈকে চলি থাকে প্ৰতিদিনে। এনেকেই সেই মাথৰিৰ সেই ভঙাখন বন্ধ কৰি আছে। বন্ধুসকল, ভিডিঅ'টো চাই কেনেকুৱা লাগিল নিশ্চয় জনাবচোন কমেণ্টত, আৰু এটা লাইক দিব। অনুগ্ৰহ কৰি মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰক, আৰু লগত থকা বেল আইকনখন দবাই দিয়ক, যাতে আপুনি পৰৱৰ্তী ভিডিঅ'সমূহ সকলোৰে আগত চাব পাৰে।